নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ আৰু মোৰ আজিৰ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব কেইবাটাও মহৎ লোকৰ অমৰ বাণী। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো চাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। হজৰত মহম্মদে কৈছিল, যি মানুহৰ শিক্ষা নাই তেওঁ এডাল কাঠখৰিৰ দৰে। আনন্দ চন্দ্ৰ আগৰৱালাদেৱে কৈছিল যে ভৰি পিছল খালে দুখ পায়, কিন্তু জিভা পিছল খালে আপদ ঘটে। এৰিষ্টটলে কৈছিলে যে যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনোদিনে যত্ন কৰা নাই। সত্যনাথ বৰাই কৈছিল, মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। বিশিষ্ট শিক্ষাবিদ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল যে শিক্ষা হ'ল ডাঙৰ সম্পদ। শিক্ষাই অকল নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। গোপীনাথ বৰদলৈদেৱে কৈছিল, চৰিত্ৰ ঘৰতহে গঠন হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে কুসংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ বোজা। ৰামকৃষ্ণ পৰমহংসই কৈছিল যে পৃথিৱীৰ আটাইতকৈ বেয়া কামটো হৈছে আনৰ সুনাম নষ্ট কৰাটো। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে একাগ্ৰতা থাকিলে অন্তৰৰ বাসনা সদায় সফল হয়। গুৰু নানকে কৈছিলে যে কাৰ কি জাতি ভগৱানে খবৰ নকৰে, কোনে কি কৰে তাকেহে ভগৱানে খবৰ কৰে। চ' ফ্ৰেণ্ডছ, ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। থেংক ইউ।